চিলাপথাৰৰ সাব চেণ্টাৰত বিধ্বংসী অগ্নিকাণ্ড। চকুৰ আগতেই চাৰখাৰ হ'ল 6খনকৈ দোকান। চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাকুটি সাব চেণ্টাৰত আজি পুৱতি নিশাত সংঘটিত হ'ল এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। পুৱা প্ৰায় ৩ বজাত সংঘটিত ঘটনাটোত সুৰেন দলে, প্ৰকাশ মণ্ডল, স্বপন মণ্ডল, সঞ্জয় ৰয়, বিশ্বজিৎ চৰকাৰ, নন্দীৰাম মণ্ডল আৰু অমিয় ৰিচং নামৰ ব্যৱসায়ী কেইজনৰ দোকান জ্বলি চাৰখাৰ হয়। কম্পিউটাৰ দোকান আছে দুটা, আপোনাৰ চপ্পল দোকান এটা আছে, কাপোৰ দোকান এটা আছে, চেলুন দোকান এটা আছে, তাৰপিছত সোণাৰী দোকান আছে এটা। এইবিলাকৰ মানে মোটামুটি ৮০-৯০ লাখ টকাৰ সা সম্পত্তি চলিছে। একো বস্তু বচাব পৰা নাই, কাপোৰ কানিলৈকে বচাব পৰা নাই। এজন মানুহ ইয়াত থাকে, তেখেতৰ ল'ৰা ছোৱালী কাপোৰলৈকে বচাব পৰা নাই। কোনোবা আহিছে? এইটো ফায়াৰ ব্ৰিগেড আহিছিলে, ফায়াৰ ব্ৰিগেড আহি পেলাই নুমাই থৈ গুচি গ'ল। কাষেদি প্ৰৱাহিত বিদ্যুৎ বিজুতিৰ বাবেই ঘটনাটো সংঘটিত হোৱা বুলি ৰাইজে সদৰি কৰিছে। ঘটনাটো ক'ৰ পৰা উদ্ভৱ হৈছে বুলি ক'লে আমি গম পোৱা মতে আমি কাৰেণ্টৰ পৰা হৈছে বুলি গম পাইছোঁ। যিহেতু কাৰেণ্ট ব্যৱস্থাই গাফিলতি হোৱাৰ কাৰণে চিনচিয়াৰলি সিহঁতে কাৰেণ্টটো সংযোগী নকৰাৰ কাৰণে সেইটো উদ্ভৱ হৈছে। সেইটো বহুত ব্যক্তিৰ এতিয়া নষ্ট হ'ব ধৰিছে, জুইত জাগ হৈছে। সেইটোকে আমি ক'ব বিচাৰোঁ যে যিহেতু দুখীয়া পৰিয়ালে ইয়াত ব্যৱসায় কৰি পেলাই, দোকান পোহাৰ কৰি পেলাই ইয়াৰ পৰাই জীয়াই আছিলে, গতিকে সেইটো ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে চৰকাৰী পক্ষৰ পৰা এইকেইজন ব্যক্তিসকলক কিছুমান এককালীন সাহায্য দি পেলাই ইহঁতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে বুলি আমি দাবী জনাব বিচাৰোঁ। ধাৰাসাৰ বৰষুণৰ মাজতে সংঘটিত অগ্নিকাণ্ডত মুহূৰ্ততে চাৰখাৰ হ'ল দোকানঘৰ, আচবাবৰ লগতে সকলো সামগ্ৰী। অৱশ্যে চিলাপথাৰৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি বহু চেষ্টাৰ পাছতো নুমুৱাবলৈ সক্ষম নহ'ল দোকানকেইখন। দৈৱক্ৰমে ৰক্ষা পৰিল দোকানত নৈশ যাপন কৰা ব্যৱসায়ী। ঘটনাটোত বুজন পৰিমাণৰ টকাৰ মূল্যৰ আৱাসগৃহ আৰু বয়বস্তু চাই পৰ্যবেক্ষিত হ'ল। ইপিনে উক্ত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাটো চিলাপথাৰৰ বিদ্যুৎ বিভাগে বিজুলী তাঁৰ মেৰামতি কৰাৰ বিফলতা হোৱাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি চিলাকুটি আঞ্চলিক TMPকে সদৰি জনাইছে। দোকান পোহাৰ জ্বলি ছাই হোৱাৰ পাছত বিদ্যুৎ বিভাগে ঘটনাস্থলীত উপস্থিত হৈ মেৰামতি কৰাত ব্যস্ত। এই দৃশ্য আপোনালোকে চাওক। অৱশেষত যিসকল দোকান জ্বলি চাৰখাৰ হ'ল, এইসকল লোকক চৰকাৰৰ তৰফৰ পৰা পুনৰ সংস্থাপনৰ কাৰণে এক শালীন সাহায্য আগবঢ়াবলৈ দাবী জনাইছে। চিলাপথাৰৰ পৰা মোহন পাংগিং, ইণ্ডিয়ান প্ৰাইম নিউজ, অসম।